স্বাগতম টু MTV মিনমা। আজি আমি বৰ্তমান আছোঁ লংকেশ্বৰ মহাদেৱ মন্দিৰত। এতিয়া আমি ওপৰত যাই আছোঁ, আপোনালোকে দেখা লাষ্টত চাই থাকক। ইয়াত চাকি বন্তি মানে দিয়ে আৰু মন্দিৰত দিবক লাগে। গাইছ লংকেশ্বৰ মন্দিৰৰ বাপৰে চেৰি চাক একবাৰ বহুত। এইবাৰ যাই আছোঁ ওপৰতো আছে, তাতে যাই আছোঁ চাই থাকক। এতিয়া ছাতি লৈ আহি আছোঁ। গাইছ বৰষুণৰ বাবে চেৰিবিলাক চাওকচোন একবাৰ। ফাইনেলি শ্ৰী শনি মন্দিৰ পালোঁ। শিৱ মন্দিৰ আছে ওপৰত। গাইছ শনি মন্দিৰ চাওক, এইটো জয় শ্ৰীৰাম। এইবাৰ শনি মন্দিৰ দৰ্শন কৰি পেলাই এইবাৰ যাইছোঁ হনুমান মন্দিৰত। তো চাই থাকক, এইগিলা সৰু সৰু ষ্টেচু বনাই থৈ দিছে। এবাৰ ডাঙৰ ষ্টেচু আছে ৰ'বক। গাইছ হনুমানৰ ষ্টেচু চাব পাৰে আপোনালোকে, আৰু এইটো ডাঙৰটো আপোনালোকে চাব পাৰে, বহুত ডাঙৰ এইটো। গাইছ হনুমানৰ ষ্টেচুটো চাওকচোন, ইমান ডাঙৰ গদা চাব পাৰে, ইমান ডাঙৰ হনুমান বাপ্পাৰে। অ' মাই চাওক, আৰু তলত এইগিলা হনুমান চালিচাৰ কিবা কিবি থৈ দিছে। এইটো মানে হনুমান মন্দিৰ। তো গাইছ এইবাৰ শনি মন্দিৰ আৰু হনুমান মন্দিৰ পৰা আহিলোঁ। এইবাৰ আৰু ক'ৰবাত যাব পাৰি, তাতে যাই আছোঁ। তো চাওক মোৰ বাহা এইটোত। গাইছ এইবাৰ যাই আছোঁ শিৱ মন্দিৰ। গাইছ এইবাৰ আচল একদম মানে আৰু ওখ হ'ব লাগিব। এতিয়া যিমান যাই আছোঁ ৰাস্তাহে পাই আছোঁ, এতিয়া পাই নাই, কিতা নেপাম। এতিয়া বৰ্তমান যাই আছোঁ। তো গাইছ ইয়াৰ কিবা হৈ গৈছে, ইয়াৰ কেনে লাগছে আহি এইটো কওঁ। তো গাইছ ফাইনেলি আহি পালোঁ। এইটো মহাদেৱৰ মন্দিৰ। গাইছ চাওক, ইয়াত মানে ধূপ চাকি দে। ইয়াত মই দি আছোঁ ধূপ চাকি, এইটো ধূপ মই ইয়াতে দি আছোঁ ধূপ চাকি, চাব পাৰে আপোনালোকে। গাইছ চাওক ভিতৰৰ ফালে প্ৰথম মই পাৰ্মিশ্যন লৈ ল'লোঁ, যোনটো পূজাৰীয়ে কৰিব দিলে। চাওক ভিডিঅ'টো ভিতৰৰ ফালে। গাইছ মই এটা ভ্লগত কৈছিলোঁ ধাৰেশ্বৰ মন্দিৰৰ নন্দীৰ কাণত কিবা ক'ব লাগে, তেওঁ মই ক'লোঁ আৰু কিবা নহয় আৰু মানে আপোনালোকৰ যাতে ভালে থাকে, ময়ো যাতে ভালে থাকোঁ, সেইটো আৰু ভগৱানক ক'লোঁ আৰু। গাইছ থিয় নন্দীৰ ষ্টেচু চাওক এবাৰ। গাইছ এইবাৰ লংকেশ্বৰ শিৱ মন্দিৰটো বাই দি এবাৰ ঘৰত যাওঁ আৰু। গাইছ ট্ৰেইন চাওক, পৰঠাৰ লগত ষ্টিং। গাইছ গুৱাহাটীৰ শৰাইঘাট দলং আৰু 15 আগষ্টৰ দিনা মানে জাতীয় পতাকা উত্তোলন কৰিব, তাতেও ভ্লগ বনাব পাৰোঁ নাজানো, কৰিম আৰু পাৰোঁ যদি। আহি পালোঁ। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। তো বাই। ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক।